এই কিতাপখন চন্দ্ৰপ্ৰকাশে উলিয়াইছে। এই কিতাপখনত যিখিনি আছে আচলতে এইখিনি কিতাপখিনি লেখা এটা কাহিনীটো খুব সৰু কাহিনী এটা। এইবাৰ সাহিত্য সভাত পাঠশালাৰ সাহিত্য সভাত মোক এটা আৰ্টিকল খুজিছিলে মহিয়সী নাৰীসকলৰ বিষয়ে, যিসকলৰ বিষয়ে অলৰেডি মই লিখিছোঁ ইংৰাজীত, তাকে অসমীয়াত লিখিব লাগে বুলি ক'লে। তেতিয়া এই কিতাপখন লিখিলোঁ। আৰু মই চন্দ্ৰপ্ৰকাশৰ প্ৰকাশক ৰবীন দা মোৰ দাদাৰ নিচিনা, শৈলেন মোৰ লগৰ বা ৰাজেন দা, গোটেইসকল মোৰ ঘৰৰ মানুহৰ নিচিনাই। তেওঁলোকে ক'লে তোমাৰ কিতাপখন আমিয়ে ছপাওঁ, গতিকে সেইখন প্ৰকাশ কৰি তেওঁলোকে উলিয়াইছে। এতিয়া ৰাইজে মই ভাবোঁ কিতাপখন আদৰি ল'ব, কাৰণ এই কথা কিতাপখনত মই যিটো আৰম্ভ কৰিছোঁ সেই আৰম্ভণিটো ৫,০০০ বছৰ পুৰণিৰ পৰা আৰম্ভ কৰিছোঁ। অসমীয়া মহিলাৰ, বিদুষী মহিলাৰ বিষয়ে যিখিনি লিখিছোঁ। আৰু মই ভাবোঁ এই কিতাপখনত যিখিনি মহিলাৰ নাম আছে, বিশেষকৈ শ্বহীদসকলৰ নাম আছে, অসমীয়া স্বাধীনতা আন্দোলনৰে হওক বা বিভিন্ন সময়ৰ হওক, খুব কম হিষ্ট্ৰীৰ কিতাপত সেই নামবিলাক পাব। গতিকে সেইখন এখন ইউনিক কিতাপ। যদি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে পঢ়ে, যিসকলে ইংৰাজী পঢ়িবলৈ অকণমান দিগদাৰ পায়, কাৰণ মই ইংৰাজী পঢ়িবলৈ দিগদাৰ পায় বুলি কিয় কৈছোঁ মই কথাটো, এইখনৰ বেছিখিনি কিতাপখনৰ বেছিখিনি অংশ লোৱা হৈছে চন্দ্ৰপ্ৰভা দ্য আইৰণ লেডি অৱ আছাম, সেইখনৰ পৰা লোৱা হৈছে। আৰু এটা যথেষ্ট ডাঙৰ সংখ্যক নাম আৰু তেওঁলোকৰ বিষয়ে লেখা হৈছে কনকলতা বৰুৱাৰ ওপৰত যিখন কিতাপ লিখিছোঁ ইংৰাজী কিতাপ, তাৰ পৰা লিখা হৈছে। কিন্তু এইখন অসমীয়াত লেখা হৈছে, গতিকে অসমৰ পাঠকে এইখন পঢ়িব পাৰে। ইয়াত কিছুমান এনেকুৱা শ্বহীদৰ নাম লেখা হৈছে যিসকলৰ নাম হয়তো মই ডাঠি ক'ব পাৰোঁ 90% অসমীয়াই নাম শুনা নাই। যেনে উদাহৰণস্বৰূপে ঢেকীয়াজুলিত যিসকল শ্বহীদ হৈছিলে মহিলা, সেইসকলৰ নাম পাবলৈ টান। তাৰ উপৰি অসমৰ এগৰাকী মহিলা চাহ জনগোষ্ঠীৰ মালতী মেম বুলি, তেখেতৰ নামটো হয়তো বেছিভাগ মানুহে নাজানে, অসমীয়া মানুহে বিশেষকৈ। গতিকে সেই গোটেই বস্তুখিনি মই এইখন কিতাপত আনিছোঁ। সেইটো কাৰণে হয়তো কিতাপখনত পঢ়িবলৈ বহুত নতুন কথা পাব। আকৌ ৰমণী গাভৰুৰ কথা, তেওঁৰ যিটো শৰাইঘাট যুদ্ধত যিটো তেওঁৰ অৱদান, সেই কথাটো অসমীয়া মানুহে বেছিভাগেই নাজানে। সেই কথাটো মই আনিছোঁ। তেনেকৈ যদি চাবলৈ লোৱা যায় এই কিতাপখনত বহুত নতুন কথা শিকিবলৈ বা চাবলৈ পাব ৰাইজে। আৰু তাৰপিছত হয়তো এইখনক ইম্প্ৰুভ কৰি বহুতেই কিতাপ লিখিব পাৰিব, ভাল কিতাপ। থেংক ইউ।